हमारी कमी है, हम मजबूर हैं, हम गुनाहगार हैं, लेकिन रब्बे काबा हम तेरे हबीब की उम्मती है। खुदा का वास्ता हमसे रहम का भला फरमा। অপাৰেশ্যন সিন্দুৰ ভাৰতীয় সেনাৰ প্ৰবল পৰাক্ৰম দেখি সংসদতে হুক হুকাই কান্দি উঠিছিল পাকিস্তানী সাংসদে। दुनिया में जहां भी देखें शायद हमारी कमी है, हम मजबूर हैं, কাতৰ হৈ আল্লাহক আহ্বান। हम गुनाहगार हैं, लेकिन रब्बे काबा हम तेरे हबीब की उम्मती है। खुदा का वास्ता हमसे रहम का भला फरमा। যোৱা ৭ মে'ৰ মাজনিশা ভাৰতে পাকিস্তানী সন্ত্ৰাসবাদীৰ ঘাটিক টাৰ্গেট কৰি চলোৱা অপাৰেশ্যন সিন্দুৰ শীৰ্ষক অভিযান এমাহ পূৰ হোৱাৰ দিশে। সামৰিক যুদ্ধবিৰতি চলি আছে যদিও অব্যাহত ৰৈছে পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ কূটনৈতিক যুঁজ। বিশেষকৈ সিন্ধু জলচুক্তি বাতিলক লৈ ভাৰতৰ আপোচবিহীন কঠোৰ স্থিতিক লৈ পাকিস্তানত হাহাকাৰ অৱস্থা। আৰু এনে সময়তে পোহৰলৈ আহিছে অপাৰেশ্যন সিন্দুৰত ভাৰতীয় সামৰিক আৰু প্ৰতিৰক্ষা শক্তিয়ে প্ৰদৰ্শন কৰা প্ৰবল পৰাক্ৰমক লৈ ভয়ত বিতত হৈ পৰা এজন পাকিস্তানী সাংসদে নেশ্যনেল এছেম্বলিৰ মজিয়াত কান্দি উঠাৰ এই দৃশ্য। लेकिन रब्बे काबा हम तेरे हबीब की उम्मती है। खुदा का वास्ता हमसे रहम का भला फरमा। কৈছোৱেই পলমকৈ ভাইৰেল হোৱা এই ভিডিঅ' আজিৰ বা অতি শেহতীয়া সময়ৰ নহয়, প্ৰায় ৩ সপ্তাহ আগৰ এই ঘটনা। कि अल्लाह पाक ने ये हमें अता किया है और अल्लाह पाक इस मुल्क के हिफाजत फरमाएंगे। যি সময়ত অপাৰেশ্যন সিন্দুৰে পাকিস্তানত কৰা ক্ষয় ক্ষতিক লৈ ব্যাপক পোষ্টমৰ্টেম চলিছিল, সেই সময়তে अल्लाह पाक हम सब की हिफाजत फरमाए और हमें आपस में जोड़ के रखे। অপাৰেশ্যন সিন্দুৰৰ বাবে নিজ দেশ পাকিস্তানৰ ভৱিষ্যতক লৈ চিন্তিত উদ্বিগ্ন হৈ উঠা এজন পাকিস্তানী সাংসদৰ নাম তাহিৰ ইকবাল। जहाँ भी जाएंगे मुसलमानों के साथ वो ऐसे रो रहा है जो हम सोच भी नहीं सकते हैं। ৰাজনীতিলৈ অহাৰ পূৰ্বে তেওঁৰ চিনাকি আছিল পাকিস্তানী সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত মেজৰ ৰূপে। তাতকৈও লক্ষণীয় বিষয়টো হৈছে তাহিৰ ইকবাল হৈছে পাকিস্তান মুছলিম লীগ এন দলৰ সদস্য, যিটো দলৰ সদস্য স্বয়ং পাক প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ। কিন্তু যি সময়ত পাকিস্তানী প্ৰধানমন্ত্ৰী শ্বৰীফ যুদ্ধ সন্দৰ্ভত ভুৱা তথ্য প্ৰচাৰেৰে পাকিস্তানৰ সফলতা জাহিৰৰ নিকৃষ্ট প্ৰচেষ্টাত লিপ্ত হৈছিল, সেই একেই সময়তে শ্বৰীফৰ মুখা খুলি দিছিল PMLN দলৰ এইজন সাংসদ তাহিৰ ইকবালে। कि तुमने पाकिस्तान की सेना ये मुल्क बन के रहेगा और तुमने तो ये ऐसा बड़ा নেশ্যনেল এছেম্বলিত তেওঁ স্পষ্ট অথচ ভীতিবিহ্বল মাতেৰে কৈছিল, আমাৰ দেশ দুৰ্বল, গতিকে এই সময়ত আমি সকলো একত্ৰিত হৈ দেশৰ সুৰক্ষাৰ বাবে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে। मिल के चलो और अपने रब से रुजू करो। ऐ रब्बे काबा हम तेरे आगे दरख्वास्त करते हैं, इस मुल्क की हिफाजत फरमाना जो तूने हमें अता किया है। কেৱল আল্লাহে সুৰক্ষা দিব পাৰিব পাকিস্তানক। अल्लाह पाक ने ये हमें अता किया है और अल्लाह पाक इस मुल्क की हिफाजत फरमाएंगे। একেদৰেই সংসদৰ মজিয়াৰ পৰা আল্লাহক প্ৰাৰ্থনা কৰি কাতৰ কণ্ঠৰে তাহিৰ ইকবালে এই বুলিও কৈছিল, পৃথিৱীৰ যি স্থানৰ ক্ষেত্ৰতে নহওক দোষ আমাৰেই। তথাপি পাকিস্তানীসকল আল্লাহৰ অনুগামী বুলি কৈ দয়া ভিক্ষা কৰিছিল। दुनिया में जहां भी देखें शायद हमारी कमी है, हम मजबूर हैं, हम गुनाहगार हैं, लेकिन रब्बे काबा हम तेरे हबीब की उम्मती है। खुदा का वास्ता हमसे रहम का भला फरमा। এনেকৈয়ে অপাৰেশ্যন সিন্দুৰে কিদৰে পাকিস্তানক কাবু কৰি পেলাইছিল তাৰ প্ৰমাণ ইটোৰ পিছত সিটোকৈ ফাদিল হৈছে পাকিস্তানৰ পৰাই। আৰু বা কিমান বাকী